নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰো ভালে। আৰু আজি মই এতিয়া যাবলৈ ওলাইছোঁ লংকাতে। তাৰ মানে মাৰ অলপ অসুখ হৈ আছে আৰু দেখুৱাবলৈ যাওঁ। আমাৰ লংকাত হস্পিটেল এখন খুলিছে নতুনকৈ, তাকে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ। লংকাৰ যিসকল আছে সেইসকলে দেখুৱাব পাৰিব ওচৰতে, আৰোগ্য নামটো। আৰু এতিয়া মই যাওঁ, আপোনালোককো দেখুৱাই আছোঁ, ব'লক। আৰু এয়া হৈছে ডক্টৰ কেইজনৰ নাম। আৰু ইয়াত বহুখিনি সুবিধা আছে, যেনে হাড়ৰ বিশেষজ্ঞ আছে, চৰ্ম ৰোগ আছে, ডায়েবেটিছ আছে, শিশু ৰোগ, চকুৰ, কিডনী, সকলোখিনি আপোনালোকে পাব, মূৰৰ, ডিঙিৰ। আৰু আপোনালোকে লংকাৰ যিসকল আছে ওচৰতে দেখাব পাৰিব। আৰু এয়া খুব ধুনীয়া পৰিপাটি হয় আৰু আছে লংকা ৰেলৱে ষ্টেচনৰ ফ্ৰণ্টত হয়।